হেল্ল' গাইজ, আজি মই চন্দন নিবনুৱাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। আজি মানে নতুন ভিডিঅ'টো মোৰ বিশেষভাৱে মই এফালে অলপ আজি দূৰত যাব ওলাইছোঁ। আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নাহৰকটীয়া মেবিললৈ যাব ওলাইছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, যিমান পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত মানে নাহৰকটীয়ালৈ যাবলৈ ওলাইছে আমাৰ ৰুবুল ভাই আৰু লগৰ বন্ধু দুজনমান ওলাইছে। সেইবাবে মানে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তাত গৈ কিমান ক'ত কি কৰা হয় আপোনালোকক দেখুৱাম, চাই থাকক আপুনি ভিডিঅ'টো। এই লগৰটো গাড়ীখনত যাম, এইখনত ৰুবুল ভাই আহিলে ন? এইটো হৈছে আমাৰ সৰু ৰুবুল ভাই আৰু এইফালে ডাঙৰ ৰুবুল ভাই আহি আছে। আমি এতিয়া গৈ আছোঁ গাইজ, দেখিছে আপোনাক কোন কোন গৈ আছোঁ। আমাৰ ডাঙৰ ৰুবুল ভাই আৰু সৰু ৰুবুল ভাই গৈ আছে, লগতে আমাৰ এই পৰাগ ভাই গৈ আছে। আৰু পুৰা ফেমিলিটো আজি ব্লেক মেন হৈ আছো। ইউ ব্লেক, মও ব্লেক, আমাৰ পৰাগো ব্লেক। মানে আজি ভিডিঅ' মানে পুৰা এক্সাইটিং হ'বলৈ গৈ আছে মানে। চাই থাকক আপোনালোকে। মানে আজি মানে একদম একেলগত ভিডিঅ' কৰিম, মানে ব্লগ বনাম, আপোনালোকে চাই থাকক। হেল্ল' গাইজ, আজি আমাৰ লগত নতুন বন্ধু এজন আহিছে। এইজন কোন আপোনালোকক দেখুৱাই আছোঁ। বহুত দূৰৰ পৰা আহিছে, বিহাৰৰ পৰা। এইজন চাওক। হেল্ল' ফ্ৰেণ্ড। এইজনে দেখিছে আপোনালোকে, বিহাৰৰ পৰা আহিছে আমাৰ লগত ফুৰিবলৈ। कैसा लगा? अच्छा लगा भाई। वीडियो बना के हमें মানে বন্ধু হয়, মোৰ লগৰ হয়। ইয়াক খোৱাবলৈ লৈ আনিছোঁ, যিহেতু অসমত ঢেৰ চাবলগীয়া বস্তু আছে। সেইকাৰণে বাহিৰত ৰাখিলে ই যেতিয়া আহিব, তাৰপিছত ই যদি আমাৰ অসমখন ভালকৈ একদম চাই যায়, ধুনীয়া যদি পায়, ই 10টা আগত ক'বগৈ আৰু 10টা আকৌ আহিব। আমাৰ মানে অকণমান হ'লেও কাৰোবাৰ মানে অসমখন মানে যিহেতু চবেই জানে উজ্জ্বল হয়, তথাপি যদি এনেকৈ অহা যোৱা কৰি থাকে আমাৰ ভাল লাগিব আৰু মনটো। সেয়াই আৰু এতিয়া মানে আমি ভিডিঅ' ইয়াত ফুৰিবলৈ আহিছোঁ নাহৰকটীয়াত। তাৰপিছত মানে ভিডিঅ' ব্লগ বনাম বুলি আহিছোঁ। তাতে মানে বিহাৰৰ পৰাই বন্ধুজনক লৈ আহিছোঁ আৰু এই বন্ধুৰ লগতো ভাবিছোঁ বনাম বুলি। আৰু বন্ধুজনে কৈছে আমাৰ অসমখন বোলে বহুত ভাল, মৰম চেনেহ বহুত আছে। সঁচাকৈ আমাৰ আপোনালোকে নিজে জানেই, আমাৰ অসমখনটো সঁচাই মৰমীয়াল। অসমৰ নিচিনা কোনো ঠাই নাই এনেকুৱা, চবে য'ত মানে মিলি পিটি ধুনীয়াকৈ থাকিব পাৰে। সেইটোৱে আৰু চাই থাকক আপোনালোকে। আগলৈ আমিতো গৈ আছোঁ, দেখিছেই। এতিয়া একদম গাঁৱলীয়া পৰিৱেশ, গাঁৱৰ মাজেদি গৈ আছোঁ অলপ শ্বৰ্ট কাটিং ৰাস্তাত। আপোনালোকে আগলৈ চাই থাকক। টিলিঙা মন্দিৰ পালোহি, তিনিচুকীয়া টিলিঙা মন্দিৰ। এইটো চাওক আপোনালোকে, তিনিচুকীয়া আমাৰ টিলিঙা মন্দিৰ। কি ধুনীয়া পৰিৱেশ। হেল্ল' গাইজ, এতিয়া দুলীয়াজান পালোহি। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মানে এখন তৈলনগৰী দুলীয়াজান। বহুত মানে ডাঙৰ ডাঙৰ মানুহ ইয়াত আছে, ধনী ধনী মানুহ। আমি এতিয়া পালোহি, বৰ ধুনীয়া লাগিছে। দুলীয়াজানটো চবেই দেখিছে বাৰু, মইনো তাত আকৌ কি নতুনকৈ কথা এটা কওঁ আৰু। হেল্ল', আমি এতিয়া বুঢ়ীডিং ব্ৰিজ পালোহি। চাওক আপোনালোকে এইখন। বঢ়িয়া দেই, ধুনীয়া পৰিৱেশ। আহিব আপোনালোকে অলপ সহায় সহযোগিতা কৰিব বুলি মই আশা থাকিল। আপোনালোকে অহা দেওবাৰে দেওবাৰে আহিব। ফ্ৰেণ্ডছ, এতিয়া আমি পাই গ'লোহি মেবিল চাচনি। আপোনালোকে দেখিছেই কি ধুনীয়া পৰিৱেশ। এখন আছে নৈ দেখিছে, পূৰা পদুম ফুল দেখিছে আপোনালোকে।
ৰাস্তাটো হিষ্টি আছে। আমি এতিয়া লেকৰ ভিতৰত গৈ আছোঁ লাহেকৈ ৰাস্তাত। ইয়াৰ পৰা 2 কিলোমিটাৰ আছে মেইন ঠাইলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। ধুনীয়া পৰিৱেশ দেই। ইয়াৰ পৰা আমাৰ আকৌ উভতি যাবলৈ মন নাযাব চাগে। এইখন দেখিছে ৰিজাৰ্ভ ডাঙৰ। ইয়াত হাতী, ভালুক, গৰু, ছাগলী চবেই আছে ইয়াত। এতিয়া আমি গৈ আছোঁ আৰু এই ৰাস্তাটো পুৰা হিষ্টি আছে। এই মানে এতিয়া বলক তাত গৈ গৈ আছোঁ এয়া দেখিছে ৰবুল ভাই এইবোৰ দেখিছে নৈ। বৰ ধুনীয়া ধুনীয়া চৰাই আছে। চৰাইবিলাক দেখুৱাবলৈ অকণমান বাৰু আমি অলপ অসুবিধা হয় যেতিয়া নেকি নৈ অলপ দূৰত চৰাইবিলাক থাকে। আমাৰ যাবলৈ অলপ অসুবিধা হয়। আমি এতিয়া পাই গ'লোহি চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প। এতিয়া আমি ইয়াত গেটৰ ভিতৰত সোমাবলৈ লৈছোঁ। চাই থাকক আপোনালোকে। দাদা সোমাব পাৰিম ন? অঁ, হেল্ল' গাইজ। এতিয়া আমি আহি মেৰবিলৰ লেকৰ ওপৰত আছোঁ। বিৰাট ধুনীয়া বতাহ মাৰি থাকে, সেইটো কাৰণে আহিলোঁ। আৰু ওচৰতে মানে ভাইকেইটা আছে। মেৰবিলখনো কেনেকৈ হ'ল, মেৰবিলৰ নাম কেনেকৈ ক'লে, এই ভাইকেইটা মানে অলপ জানে মানে, যিমানটো তেওঁ জানে মানে মোক ক'ব। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাইটিটো এয়া বাসিন্দা হয় যিহেতু, সেইটো কাৰণে মই এই ভাইটিক সুধোঁ। অঁ ভাইটি, অকণমান কৈ দিয়াচোন মোৰ ফ্ৰেণ্ডছবিলাকক এই যে মেৰবিল মানে কি কাৰণে হ'ল। কৰিবলৈ লগা বুলি গোটেই পৰিয়ালবৰ্গ, তাৰপিছতে পৰিয়ালবৰ্গৰ অমান্তি হ'ল। কাৰণ এই মেৰবিলখনৰ পৰা মানে তলৰ পৰা গৰুটা বুলি মানে জলপ্ৰপাত দেৱতা ওলাই আহিছিলে মানে। আৰু তাৰপিছত বিয়া পাতি নিদিয়া দেশত মানে এই গোটেই বিলখন পুৰা একদম পুৰা আগুৰি ধৰিলে মানে। একে ৰাতিটো গোটেই বিলখন পুৰা এচুচুকে গোটেই পানী দি আগুৰি থোৱাৰ কাৰণে এইখনৰ নাম হ'ল মেৰবিল। তাৰপিছতে সেইকাৰণে আৰু গোটেই গাঁৱৰ ৰাইজে মিলি আৰু সেই চিন্তা চৰ্চা কৰি মেলি ছোৱালীজনীৰ পিছত জল দেৱতালৈ বিয়া দিলে। বিয়া দিয়া হোৱাৰ পিছত বোলে অকণমান দেৰি গৈ ইয়াতে মানে নাইকিয়া হৈ গ'ল। সেয়া বুলি কয় আৰু আগত মূৰ্তিটো আছে জল দেৱতা। আৰু সেই বাঁহ গছজোপা দেখিছে যে সেইজোপা বোলে নেবাহেও নকৰেও এনেকেই থাকে বোলে। অকণমান হেৰি হৈছে বোলে। সেয়া আৰু হিষ্টৰী মানে হেৰি। পিছত বিয়া দিয়াৰ পিছত ছোৱালীজনী আকৌ কোনোবাই দেখিছে নেকি এতিয়া? গম পায় নেকি? কয় বোলে ৰাইজে, মানে মইতো ইমান ভাল নাজানো। তাৰ আগতে কয় বোলে আহিছিলে বোলে ঘৰলৈ অহা যোৱা কৰি থাকে বুলি। কিন্তু কিমান সত্য সেইখিনি কথা গম নাপাওঁ। শুনিলে ফ্ৰেণ্ডছ, আপোনালোকে আমাৰ ভাইটিয়ে কিমান ধুনীয়াকৈ আপোনালোকক বুজাই ক'লে এই মানে মেৰবিলৰ কি কাৰণে নহ'ল। এতিয়া ভাইটিটো ইমান ধুনীয়াকৈ বুজাই ক'লে, আপোনালোকে নিশ্চয় গম পাইছে। সেইটোৱে আৰু আপোনালোকে আহিব কেতিয়াবা এফালে নাহৰকটীয়া চাচনি আহিব। বৰ ধুনীয়া সুন্দৰ পৰিৱেশ, আপোনালোকে আহিব পাৰিব আৰু বহুত ভাল পাব আহি। সেইটোৱে। এতিয়া মই ভিডিঅ'টো শেষ কৰিছোঁ। হেল্ল' গাইজ, আপোনালোকে এয়া দেখিছেই জলকোঁৱৰ আৰু এই জলকুঁৱৰী, এইখনেই নাওখন জলকুঁৱৰজনৰ। আৰু আমাৰ নাহৰকটীয়াৰ পৰা যোনজনী মানে ছোৱালী বিয়া পাতিছিলে সেইজনী হৈছে জলকুঁৱৰী।
মানে ৰাণী। এই ঠাই হৈছিলে বাঁহগছ ঝাৰ। এই যে আপোনালোকে দেখিছে এই বাঁহঝাৰ মাজত থকা বাঁহঝাৰ হৈছিলে। তাতে মানে জলকোঁৱৰ বিয়া দিছিলে। তাৰ পৰাই তাত বোলে আগতে নাট এটা আছিলে। আৰু এই ভাইটিয়ে যোনটো ইয়াৰ হিষ্ট্ৰীটো কৈছিলে, এইজনে হৈছে জলকোঁৱৰজন মানে। আৰু এইগৰাকী হৈছে জলকোঁৱৰৰ ইংলিছত ক'বলৈ গ'লে ৱাইফ হ'ব, অসমীয়াত মানে এই ৰজাজনৰ মানে ৰাণী। এইজনীয়ে হৈছে আমাৰ নাহৰকটীয়া গাঁৱৰ জীয়ৰী আৰু অৱশেষৰ ৰাণী হ'লগৈ। আজিলৈকে মানুহে তেনেকৈ দেখা পোৱা নাই। এইটো হৈছে এই মেৰবিলৰ অস্তিত্ব। আৰু বিশেষকৈ ক'ব আৰু নোৱাৰোঁ। ইয়াতে মই মানে ভিডিঅ'টো মোৰ শেষ কৰিছোঁ।